এই মুহূৰ্তত দিবলৈ লৈছোঁ এটি ব্ৰেকিং নিউজ। বিলেখীপাৰা চাফাই কৰ্মীৰ অৰ্ধ উলংঘ উত্তাল প্ৰতিবাদ। অহা 23 মাৰ্চৰ ভিতৰত চাকৰি নিয়মীয়কৰণ নকৰিলে দিছপুৰত তীব্ৰ আন্দোলনৰ হুংকাৰ। লাষ্ট 5 বছৰ পৰা আমি কণ্টিনিউছ প্ৰটেষ্ট কৰি আছোঁ আৰু আজিও আমাৰ বিলেখীপাৰাত প্ৰটেষ্ট হ'ল। কিন্তু লাষ্ট কেইবাদিন আগত আমি এটা আসাম কেবিনেটৰ সিদ্ধান্ত চালোঁ। এই সিদ্ধান্ত লৈ আমি একবাৰে অসন্তুষ্ট আছোঁ। ৰিজন এইটো হ'ল যে আমাৰ দাবী আছিল যে অসমত যিমান আমাৰ চাফাই কৰ্মী আছে যোনে ডিপাৰ্টমেণ্ট হয় সিহঁতক পাৰ্মানেণ্ট হ'ব লাগে, হয় কি না? কিন্তু অসম চৰকাৰে এটা জয়ন্ত মল্ল বৰুৱা আমাৰ মিনিষ্টাৰ এটা সিদ্ধান্ত ল'লে, ভালে সিদ্ধান্ত ল'লে কি 2013 আগত যিবিলাক মিউনিচিপালিটিত এমপ্লয়ী আছে সেইবিলাকত দৰমহা মানে চাকৰি প্ৰবলেমাইজ কৰিব। কিন্তু অফিচাৰবিলাক কৰিছে অনলি 1044 মানুহ চাকৰি প্ৰবলেমাইজ কৰাৰ কাৰণে লিষ্টটো গুৱাহাটী পঠাইছে। এইটো আমি কোনো ধৰণৰ মানব লগাই কোনো ধৰণৰ মানা নল'ব। আমাৰ কথা আছে অসমত যিমান চাফাই কৰ্মী যিমান ডিপাৰ্টমেণ্ট আছে, লেবাৰ আছে, ড্ৰাইভাৰ আছে, পিয়ন আছে, যিমান আছে মিউনিচিপালিটি যিমানে ডিপাৰ্টমেণ্ট ইহঁতক পাৰ্মানেণ্ট প্ৰভিঞ্চিয়েলাইজ কৰিবই লাগিব। আৰু এই চৰকাৰ যদি ইহঁতক কৰিব নাপাৰে তেনেহ'লে আগামী মাহত মাৰ্চত আমি গুৱাহাটীত একবাৰে ব্লকআউট কৰি দিম। আৰু আমাৰ 1 লাখ মানুহ আছে অসমত, তাতে মিনিমাম 10,000 মানুহ গুৱাহাটীত অহা মাহতে একবাৰে ব্লকআউট কৰি দিব। আমাৰ 23 মাৰ্চত অসমত যিমান চাফাই কৰ্মী আছে আৰু লেবাৰ আছে মিউনিচিপালিটিত হওক, হেল্থ ডিপাৰ্টমেণ্ট যি হওক গুৱাহাটীত আহিব, ব্লকেট কৰিব। ইয়াৰ দায়িত্ব অসম চৰকাৰে। চাফাই কৰ্মী কমচে কম 20,000 আছে অসমত। এইকাৰণে এই সিদ্ধান্ত কোনো ধৰণৰ মানা নহ'ব। প্ৰত্যেক ডিষ্ট্ৰিক্ট ঠাইত প্ৰতিবাদ চলি আছে। আজি জাষ্ট এটা টেইলৰৰ এইটো জাষ্ট আজি কাপোৰ খোলা হৈছে, কিন্তু নেক্সট মাৰ্চ 23 তাৰিখত আমাৰ গুৱাহাটীত যি প্ৰতিবাদ হয়তো এইটো কোনো ইমেজিন কৰিব নোৱাৰে যে কিমান ডাঙৰ হ'ব। CM সাহেব এটা মিটিঙত কৈছিল যে ঝাড়ুৱালা কা বাচ্চা লোক ডক্টৰ ইঞ্জিনিয়াৰ হোনা চাহিয়ে, কিন্তু যদি ভাল দৰমহা নাতে ক'ত পৰা আমি ডক্টৰ ইঞ্জিনিয়াৰ হ'ম? এইকাৰণে আমাৰ CM সাহেবক ৰিকুৱেষ্ট কৰিছোঁ, যদি আপুনি ভাবিছে যে চাফাই কৰ্মী ল'ৰা ডক্টৰ হওক, ইঞ্জিনিয়াৰ হওক, তেনে তেওঁৰ মা দেউতাক আপুনি পাৰ্মানেণ্ট কৰক, ইহঁতক লেণ্ড এলটমেণ্ট দিয়ক, ইহঁতক চাকৰি দিয়ক।